এইটো হ'ল পাহাৰীয়া কলডিল কলফুল মানে কিন্তু পাহাৰীয়াটো ঘৰচীয়াটো নহয় কলফুল কাটি ৰেডি হ'ল আৰু আলু কাটিলোঁ দা বনাব বাকী আছে চাই থাকোঁ পিঁয়াজখিনিও কাটি ৰেডি কৰিলোঁ চিকেনখিনিও ধুই পখালি ৰেডি কৰিলোঁ এতিয়া মাংস বনাবলৈ কেৰাহী বহালোঁ কেৰাহী গৰম কৰি দি আছোঁ বৰ্তমান কেৰাহী গৰম হৈছে এনেকৈ তেল দিওঁ কিছুমান তেল কম খায় কিছুমান তেল বেছি খায় সেইটো হিচাপত মিলাই পেলাই তেল দিম তেলটো গৰম হ'ব এতিয়া তেলো গৰম হ'ল এতিয়া পিঁয়াজটো দি আছোঁ পিঁয়াজটো লাৰি দিলোঁ এতিয়া মাংসখিনি দিম মাংসখিনি ফ্ৰাই কৰি লওঁ অলপমান ভালকৈ মাংসখিনি ভাজি লওঁ মাংসখিনি ভাজি লৈ অলপমান পানীখিনি অলপমান চেটিং কৰি লওঁ কম পৰিমাণে নিমখ অলপ দি দিওঁ অলপ সময়ৰ কাৰণে ঢাকি থৈ দিওঁ মুৰ্গীৰ পৰা পানী ওলাইছে পানীটো দিয়া হোৱা নাই মাংসৰ পৰা যিটো পানী ওলাই সেইটো অলপমান শুকাই লওঁ মাংসৰ পৰা ওলোৱা পানীটো শুকাইছে এতিয়া হালধি দিওঁ হালধি আধা চামুচমান হালধি হালধিখিনি দিয়া হ'ল এতিয়া কলফুলখিনি আৰু আলুখিনি ঢালি দিম মিলাই দিম কলফুল মুৰ্গী মাংস আৰু আলুখিনি বঢ়িয়াকৈ মিলিব লাগে অলপ সময় জুইটো অলপ কমকৈ জুইটো জ্বলাম আদা নহৰুখিনিও দি দিম এতিয়া একেলগে আদা নহৰু পেষ্টখিনি দি গোটেইখিনি এতিয়া অলপ সময়ৰ কাৰণে ঢাকি থৈ দিম জুইটো কমাই এতিয়া ঢাকনাটো উঠাই দিওঁ অলপ ঢাকনাটো উঠাই অলপ লাৰি বঢ়িয়া গোন্ধ ওলাইছে আমার মাংস রেডি হয়ে গেল কি মজা কেনে লাগছে ও সোৱাদটো নামাব পৰা হৈছে